অগ্নিনাভ শিৱ মন্দিৰ কোনোবাই বিতৰ্কৰ সৃষ্টি কৰিছে সেয়া পিছৰ কথা। এয়া এক বিশ্বাস, সাহস আৰু অগাধ ভক্তি। বহু সন্তানহীন দম্পতীৰ মুখলৈ আনিছে হাঁহি। মন্দিৰত সেৱা কৰি বহুতে সন্ধান কৰিছে জীৱনটো নতুনকৈ আৰম্ভণি কৰাৰ পথ। শিৱসাগৰৰ নাজিৰাত থকা এয়া অগ্নিনাভ শিৱ মন্দিৰ। বিশ্বাস অনুসৰি শিখা মনজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে স্থাপন কৰা এই মন্দিৰত সেৱা কৰি বহু ভক্তৰ মনৰ আশা পূৰণ হৈছে। প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা দৈনিক হাজাৰ হাজাৰ লোকে ভিৰ কৰে মন্দিৰভাগত। পিছে অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাৰ সময়খিনিৰ কথা জানেনে? এজন বিশেষ ব্যক্তিয়ে বাৰীখনত সাপৰ আৱাসস্থল হোৱা বাবে এটি শিৱ মন্দিৰ স্থাপনৰ দিছিল পৰামৰ্শ। ব্যক্তিজনৰ কথা মতে শিখা মনজিন্দাৰ বৰুৱাই ঘৰৰ বাৰীৰ ভিতৰতে মন্দিৰ স্থাপনৰ বাবে এটি ভেটি স্থাপনৰ ব্যৱস্থা কৰে। পৰিয়ালৰ সহযোগ তথা স্বামীৰ সহায়ত 2015 চনত শিখা মনজিন্দাৰ বেজবৰুৱাই স্থাপন কৰিলে অগ্নিনাভ নামেৰে এই মন্দিৰটো। মন্দিৰ স্থাপনৰ পিছৰে পৰা ঘৰতেই শিখা মনজিন্দাৰ বেজবৰুৱাই নিজৰ সাধ্যানুসাৰে পূজা পাতল কৰি গ'ল। মন্দিৰত পূজা অৰ্চনা কৰি সুফল পোৱাৰ বিশ্বাস আহিল ভক্তৰ মাজত। 2020 চনৰ পৰা মন্দিৰভাগ জনপ্ৰিয় হ'বলৈ ধৰিলে। পিছে মন্দিৰত কেনেদৰে আৰম্ভ হ'ল ডিজিটেল পূজা? দেশত কভিডৰ বাবে লকডাউন আৰম্ভ হ'ল। তাৰ মাজতে অসহায় পৰিস্থিতিত পৰা ভক্তৰ বাবে পূজা অৰ্চনা কৰিলে শিখা মনজিন্দাৰ বেজবৰুৱাই। সেই সময়ত কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাত অনলাইন যোগে আনৰ হৈ সেৱা আগবঢ়োৱাৰ লগতে ফোন যোগে আনৰ মংগলৰ বাবে পূজা অৰ্চনা কৰে মহিলাগৰাকীয়ে। আজিও মন্দিৰভাগত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। মন্দিৰভাগক লৈ গঢ়ি উঠিছে বিশ্বাস। বহু নিঃসন্তান সম্পত্তিয়ে মন্দিৰত পূজা দি সন্তান লাভ কৰিছে বুলিও লোকবিশ্বাস গঢ় লৈ উঠিছে।